हेलो फ्रेंड्स আপোনালোকে কেনেকুৱা আছে মই আশা কৰো আপোনালোকে ভালে আছে আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো তো আজি আমাৰ প্ৰথম কোৱেশ্চনটো আছে কি according to the recent report released by Bloomberg who is the richest person in the world ব্লুমবাৰ্গৰ দ্বাৰা মুক্তিপ্ৰাপ্ত শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ ইলন মাস্ক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি হেমিছ নেশ্যনেল পাৰ্ক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ওয়ার্ল্ড ফার্স্ট ফিমেল এস্ট্রোনট বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ভ্যালেন্টিনা টেৰেস্কোভা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও হু ইজ দ্য নেম of the first Assamese person to receive the title of Sir from the British government. ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন সি ছাৰ সৈয়দ সাদুল্লাহ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চন হৈছে হু was the ফার্স্ট ট্রেন্ড পাইলট অফ আসাম অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল your time start now আমাৰ শুদ্ধ আনসাৰ হৈছে মহানন্দ দাস অপচন এ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ কমিউনিটি ওয়াজ দ্য ফার্স্ট টু কাল্টিভেট পেডি ইন আসাম কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথমে ধান খেতি কৰিছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি বড়ো জনগোষ্ঠীয়ে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হোয়ার ইন ইণ্ডিয়া ওয়াজ দ্য ফার্স্ট এডিবল অয়েল ডিসকভাৰ্ড ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথম খাৰুৱা তেলৰ আৱিষ্কাৰ কৰা হৈছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ ডিগবয়েত এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফার্স্ট আসামিজ ফিল্ম এক্ট্ৰেছ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি আইদেউ সন্দিকৈ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ওয়াজ দ্য ফার্স্ট আসামিজ চিলড্ৰেন ফিল্মছ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি অবুজ বেদনা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হোয়ার ওয়াজ দ্য ফার্স্ট পোস্ট অফিস ইন ইণ্ডিয়া বিল্ড ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি কলকাতা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ কান্ট্ৰি ডিৰেকশ্যন ওয়াজ দ্য বুক ফার্স্ট প্রিন্টেড সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা কৰা হৈছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি চাইনা চীন দেশত সৰ্বপ্ৰথমে কিতাপ ছপা কৰা হৈছিল আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফার্স্ট চিফ জাষ্টিস ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন your time start now আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন এ এইচ জে কেনিয়া এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফার্স্ট ইণ্ডিয়ান এস্ট্ৰোনট ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল your time start now আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি ৰাকেশ শৰ্মা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও
আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাদাৰ অফ আছামিজ টি অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ছাৰ আলেকজেণ্ডাৰ ব্ৰুচ এইখিনিয়ে আছিল আমাৰ আজি কোৱেশ্যন লাইক কৰিব চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ